আহি গ'লোঁ আমি দহা কাজ খাবৰ কাৰণে। ভণ্টি আছে মোৰ লগত। মানুহ ইমান হৈছে চব। আমি ভাৰ লৈ কিনে গৈ আছোঁ এতিয়া। মোৰ লগত আহিছে ভণ্টি, মা, মাহী আৰু আহিছে এনাই আহিছে আৰু ভণ্টি কেইজনীমান আহিছে, ভাইটি এটা আহিছে। ভাৰখন এতিয়া ইয়াত গৈ মানুহ পুৰা হৈছে চব। এতিয়া ভাৰখন লৈ কিনে আমি ইয়াত দিব লাগিব। হাঁহ বা পাৰ আৰু মাছ আনিব পাৰে, নি কিনে ইয়াত দিব লাগিব। তাৰপিছত কুপন এখন দিব, কুপনখন লৈ মেলি আকৌ লাইন ধৰিব লাগিব। এইটো নামঘৰ হয়। কি পাতিছে? সেইবোৰ খোলা আকৌ। সেইটোৱে মানুহবোৰৰ হেৰি দিছে আকৌ মৰা। যাৰ যাৰ দহা পাতিছে, মানে কাজ দহা পাতিছে, সিহঁতৰ হেৰি ফটোবোৰ লগাই দিছে। এইটো নামঘৰ হয়, ভকতবিলাক বহি আছে। এইফালে ফটোখন লওঁগৈ। এইবিলাক যাৰ যাৰ দহা পাতিছে তেখেতসকলৰ ফটো দিয়া হৈছে। এইফালে যাওঁ। দিয়া দৌৰ মামনি গাঁও তাৰ বকা মতাই নাই ন। ইমান মানুহ দিছে। কাৰণে লাইন ধৰি আছে মাহঁতে। ইমান মানুহ লাইন ধৰি আছে চব। এতিয়া ভাৰ ল'বৰ কাৰণে লাইন পাতি আছে। মাহী, ভাইটি চব মানুহ চব ইমান ভিৰ। আজি খানাটো খাব নাপামেই নি আমি? বনাবলৈ আছেই। বিনা নহ'ব নি? আমি খাবলৈ পাম নাপাম এতিয়া ভাবিছোঁহে কি হ'ব। একো হোৱা নাই এতিয়ালৈকে। চবে বনাই আছে, আমি বনাবলৈকো পোৱা নাই। এইবোৰ খোলাকৈ আছে, ভাগকৈ। ওপৰতো আছে, পাহাৰীয়া নিচিনা জেগাৰ। আমাৰ খোলাখন পাই গ'লোঁ। আহি চবফালে মানুহ চবে বনাই আছে। আমাৰ বহুত দেৰি হৈ গ'ল। হাঁহ আছে, ভাইটি লৈ আছে, এইফালে চব বস্তু আছে। তোকতো হাঁহজনী দেখাই দিয়া। এজনী হাঁহজনী পাই গ'লোঁ ন আমি। আমাৰ খোলাখন আহি পাই গ'লোহি। চৌবাতি লৈ, বস্তু বাহানি লৈ, এইফালে ছাইডৰ মানুহ চবেই বনাই আছে। আমাৰ বহুত দেৰি হৈ গ'ল। মৰাণ জনগোষ্ঠীৰ লোকসকলে এনেকৈয়ে দহা কাজ পাতে আৰু আপোনালোকে আহিব। এনেকৈ দহা কাজ খাবলৈ বহুত ভাল লাগে। ইমান মানুহৰ মাজত খোৱাটোৱে মজা। লগাই নাই। এয়া ভাত বনাই আছোঁ আৰু দেই। ভাত খাবলৈতো পোৱা নাই, নিজে বনাই মেলি খাই মেলি যাম আৰু। এয়া হাঁহ মাংস কাটি আছে, লগতে মাছো কাটিব আৰু। ভাতখিনি হ'লে মানে আৰু খাই বৈ গুচি যাম আৰু। এয়া মায়ে তামোল কাটি আছে পুৰা বহি মেলি।